মিঠা মিঠা কথা কোৱা মানুহে আপোনাক আপোনাৰ সন্মুখতে ইজ্জত কৰে, কিন্তু আপোনাৰ পিছফালে আপোনাকেই সমালোচনা কৰে। এইখন মতলবী দুনিয়া হয় ভাই। আপুনি নাভাবিব যে মিঠা কথা কোৱা সকলো মানুহে আপোনাক ভাল পায়। যি মানুহে পইচাই সকলো বুলি ভাবে সেই মানুহ কেতিয়াও কাৰো হ'ব নোৱাৰে। আপোনাক কোনোবাই তেতিয়ালৈকে ভাল পাব যেতিয়ালৈকে আপোনাৰ ফাইদা উঠাব পাৰিব। যেতিয়া আপোনাৰ লগত বেয়া কৰা মানুহ দুখী নহয়, আপুনি কিয় দুখী হয়? এজন বা এগৰাকী ভাল অন্তৰৰ মানুহ আপোনাৰ জীৱনৰ শেষৰটো দিনলৈকে লগত থাকিব। মৰম কৰে যদি কাৰোবাক জীয়াই থাকোঁতেই কৰক, মৃত্যুৰ পিছততো বেয়া পোৱা মানুহেও কান্দিব। যি মানুহক আমি আমাৰ জীৱনত বেছি গুৰুত্ব দিওঁ সেই মানুহে আমাক বেছি ধোকা দিয়ে। কাৰোবাৰ জীৱনত যদি আপুনি থকা আৰু নথকা একেই হৈ পৰে, তেন্তে আপুনি সেই জীৱনৰ পৰা আঁতৰি অহাই ভাল। জীৱনত এনেকুৱা এজন মানুহ বহুত দৰকাৰ যি আপোনাৰ ভুল হ'লে ভুল বুলি দেখুৱাই দিব আৰু ভাল কাম কৰিলে আপোনাৰ লগত থিয় দিব। মানুহৰ মুখ বন্ধ কৰাতকৈ আপোনাৰ কাণ বন্ধ কৰাই ভাল। যিটো ভাগ্যত নাই সেইটো কান্দিলেও নাপায়, সেইবাবে কন্দা বাদ দি আগবাঢ়িব শিকক। কাৰোবাক যদি জীৱন সংগী কৰিব বিচাৰিছে, গোটেই জীৱনৰ কাৰণে কৰক। আপোনাৰ জীৱন পাৰ কৰাৰ কথা, ৰাস্তা পাৰ কৰাৰ কথা নহয়। আপোনাৰ বন্ধু ধনী হওক বা দুখীয়া হওক সেইটো গুৰুত্বপূৰ্ণ নহয়, কিন্তু আপোনাৰ বিপদত আপোনাৰ লগত কিমান থিয় দিয়ে সেইটোহে গুৰুত্বপূৰ্ণ। আপোনাৰ হৃদয় আৰু বিশ্বাস বেছি কাকো নিদিব, নহ'লে মানুহে দুইটাই ভাঙি আপোনাক অকলশৰীয়া কৰি থৈ যাব। সময় ভালেই হওক বা বেয়াই হওক সদায় পাৰ হৈ যায়, কিন্তু মানুহৰ কথা আৰু মানুহ সদায় মনত থাকে। সেই মানুহক কেতিয়াও মিছা নক'ব যি আপোনাক বিশ্বাস কৰে, আৰু সেই মানুহক বিশ্বাস নকৰিব যি আপোনাক বাৰে বাৰে মিছা কয়। ইয়াত কোনো কাৰো নহয় ভাই, সকলো নিজৰ নিজৰ লগত ব্যস্ত। চকুৰ পানী আৰু অন্তৰৰ কথা সকলো মানুহে বুজি নাপায়। জীৱনৰ শেষত আমাৰ নিজৰ মানুহেই আমাক জ্বলাই দিব।